নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক এছকেজি ৱাইটি নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিও মই আপোনালোকলৈ এটা ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, খবৰটো হৈছে জুবিন গাৰ্গৰ বিষয়ে। কালি চাবুৱাত জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান আছিল আৰু অনুষ্ঠান চলি থকাৰ মাজতে এগৰাকী মহিলা আৰক্ষী বিষয়া মঞ্চলৈ উঠি আহে আৰু তেওঁক সাৱটি ধৰে। আৰু তাৰ পিছত জুবিন গাৰ্গে কি ক'লে মই আপোনালোকক দেখুৱাই দিছোঁ। গতিকে দেখিলে। আৰু ইয়াৰ পিছতে জুবিন গাৰ্গে তেওঁৰ বাবে মায়াবিনী গীতটি গায়। আৰু এয়াই আচলতে জুবিন গাৰ্গ। যিমান বিতৰ্কৰ পিছতো সকলোৰে অন্তত জুবিন গাৰ্গৰ বাবে এক সুকীয়া স্থান আছে। এই ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।